একেবারে কি যে তার তিনি এরাম প্রেমে এরাম প্রথমে উপজে প্রেম লক্ষণ ভূপতি গৃহ পরিরত পাশে মিলে বিরাপতি। প্রথমতে এটা লক্ষণ আছে, প্রেম ভকতির লক্ষণ এটা আছে বলে কি শ্ৰদ্ধা ভগৱন্তৰ বাক্যত বা ভগৱন্তৰ গুণানুকীৰ্তনত যাৰ শ্ৰদ্ধা আহিব, প্ৰথম শ্ৰদ্ধা। শ্ৰদ্ধা নামৰ প্ৰসাদমুঠি আমি যেতিয়া গ্ৰহণ কৰিম, ২ নম্বৰ এমুঠি প্ৰসাদ লৈ ভগৱন্ত লৈ আছে। যেনেকৈ মাকে ল'ৰাটিক জা জলপান ভাত আদি খুৱাবলৈ এগৰা খুৱাই আৰু এগৰা হাতত লৈ ৰৈ থাকে, গিল গিল গিল। যেনেকৈ এই LIC এজেণ্টবিলাকে আপোনালোকৰ ঘৰলৈ ঘনাই পটাপট কৈ বুজিছে, অকল খাবলৈ ববলৈ টকা ঘটিলে নহ'ব। গতিকে আপুনি মাহে ২০০০ আইগৰাকী ধুৱাই দিয়াৰ পাছতে চফা হৈ নাযায়, আৰু ধুব লাগিব, হয়নে বাৰু? ভকতজনে প্ৰত্যেক দিনে ভৰি ১০ বাৰলৈকে ধুব লগা হ'ব। এতিয়া পবিত্ৰ হ'ল কোন গম পাইছেনে? সেই আইগৰাকী। আইগৰাকীয়ে এদিন ভৰি ধুৱালে চিৰদিনৰ কাৰণে কেইজন ভকতৰ মানত আইগৰাকী পবিত্ৰ হৈ থাকিলে। কেনেকে হ'ল? কিবা এটা কাৰণত আকৌ সেই আইগৰাকী ঘৰৰ ওচৰলৈকে এদিন আহিব লগা হ'ল। ভকতজন আহি পালেহি, বোলে সেই আমুক কইতিয়ালোকৰ ঘৰতো দুঘৰমান পাৰ হ'লে পায় নেকি? বোলে আৰু দুঘৰ পাৰ হ'লে পায়। আইও মই এদিন গৈছিলোঁ নহয়, বা বুজিছে আইগৰাকী কি যে ভকতিও, হাত ভৰি ধুৱাইহে দিছে, বুজিছেনে? আচৰিত পালো হয় বাৰু। চাহ বেয়া নহয়, গাখীৰৰ চাহ বেয়া নহয়। অনল লাল চাহ দিয়ে, অনল লাল চাহ দিয়ে। আমাৰ ইয়াতো গাখীৰ চাহ ভালেই পাইছে। পিঠা দিয়ক। পিঠাখিনি উঠাই দিয়া, ক'ত আছে? খালি চাহকণ উঠালে নহ'ব নহয়।